নমস্কাৰ বন্ধুসকল, অংকিতাছ কিটচেন আৰু গাৰ্ডেন চেনেলটোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কঁঠালৰ কোপ্তা কাৰী, আৰু এইটো এটা ৰিকুৱেষ্টেড ভিডিঅ' হয়। মোৰ ছাবস্ক্ৰাইবাৰ এজনীয়ে অনুৰোধ জনাইছিল। কোপ্তা কাৰী বনাবলৈ প্ৰয়োজনীয় সামগ্ৰীসমূহ হ'ল কঁঠালৰ মুচি এটা লৈছোঁ আৰু সৰু সৰুকৈ কাটি লৈ 3টা হুইচেল মাৰি সিদ্ধ কৰি লৈছোঁ। বিলাহী এটাৰ পেষ্ট বনাই লৈছোঁ এনেদৰে, আৰু বাদাম কেইটামান লৈ এনেদৰে গুড়ি কৰি লৈছোঁ, আৰু লগতে লৈছোঁ কিচমিচ। বাদাম আৰু কিচমিচ একেবাৰে অপশ্যনেল, নল'লেও কোনো কথা নাই। মান ধনিয়াৰ পাত লৈছোঁ, জলকীয়া 3টা এনেদৰে কাটি লৈছোঁ, পিঁয়াজ, আদা, নহৰুৰ গোটা, গৰম মছলা লৈছোঁ, বেচন, দৈ আৰু শুকান জলকীয়াৰ গুড়ি লৈছোঁ। লগতে লৈছোঁ নিমখ, হালধি আৰু গৰম মছলাৰ গুড়ি। সিজাই লোৱা কঁঠালৰ মুচিখিনি মান ধনিয়াৰ পাত, কেঁচা জলকীয়া, বেচন, নিমখ, হালধি আৰু গুড়ি গৰম মছলা দি ভালদৰে পিটিকি লৈছোঁ। আৰু যেতিয়া পিটিকিব তেতিয়া লক্ষ্য কৰিব যাতে মাজত কোনো গোটা গোটা ৰৈ নাযায়, একেবাৰে মিহি কৰি ল'ব। ভালদৰে পিটিকি লোৱাৰ পাছত মই এনেদৰে লাড়ু বনাবলৈ লৈছোঁ, আৰু প্ৰতিটোৰে মাজত একোটাকৈ এনেদৰে কিচমিচ দি গৈছোঁ। নিদিলেও কোনো কথা নাই, খাওঁতে যাতে এটা মিঠা ভাৱ আহে সেইবাবে মই এনেদৰে কিচমিচ দি লৈছিলোঁ। আৰু এটা সমান আকাৰত এনেদৰে গোটেইকেইটা লাড়ু বনাই লৈছোঁ মই। এতিয়া কেৰাহী এখনত ৰিফাইন তেল লৈছোঁ, আৰু গেছৰ ফ্লেমটো মিডিয়াম ৰাখি এনেদৰে এফালৰ পৰা লাড়ুকেইটা দি গৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। কঁঠালৰ মুচিৰ লাড়ুকেইটাৰ তেল যাতে ভিতৰলৈ সোমাই যায় সেইবাবে মই কাটা চামুচ এখনেৰে এনেদৰে বিন্ধা কৰি লৈছিলোঁ। অতি সাৱধানেৰে বিন্ধা কৰিব যাতে লাড়ুকেইটা ভাঙি নাযায়। আটাইকেইটা লাড়ু ভাজি হৈ উঠাৰ পাছত মই কাৰীখনৰ বাবে পুনৰ কেৰাহী এখনত তেল লৈছোঁ, প্ৰায় 2 চামুচমান। আৰু প্ৰথমতে মই পিঁয়াজ, আদা, নহৰু যিখিনি পেষ্ট লৈছিলোঁ সেইখিনি এনেদৰে ভাজি লৈছোঁ। আৰু পিঁয়াজ, আদা, নহৰু এই পেষ্টটোৱে যেতিয়া তেল এৰিবলৈ লৈছে তেতিয়া মই বিলাহীৰ পেষ্টখিনি যোগ কৰিছোঁ, আৰু বিলাহীখিনিও একেদৰে ভাজি লৈছোঁ তেল নেৰালৈকে। আৰু তেল এৰাৰ লগে লগেই তাত মই নিমখ, হালধি, জিৰা গুড়ি আৰু জলকীয়াৰ গুড়িখিনি পেষ্টখিনি দি দিছোঁ। তাৰপিছত ঢাকনি এখন লগাই প্ৰায় 2 মিনিটমান সময় ভালদৰে সিজিবলৈ দিছোঁ। আৰু সেইখিনি সিজি হৈ উঠা মানে মই দৈৰ বাতিটোত গোটা গৰম মছলাৰ যিখিনি মই বটি লৈছিলোঁ সেইখিনি দৈৰ লগত ভালদৰে এনেদৰে মিহলি কৰি লৈছোঁ, আৰু ঢাকনিখন গুচাই তাত দৈখিনি দি দিছোঁ। দৈখিনি দি উঠাৰ পাছত পুনৰ এনেদৰে লৰাই লৰাই ভাজিছোঁ যাতে আটাইখিনি ভালদৰে মিলি উঠে। দেখিছেনে ৰংটো ইমান ধুনীয়া হৈছে। তাৰপাছত প্ৰায় 2 বাটি পানী দিছোঁ। গ্ৰেভিটো বা কাৰীখন কিমান বেছি গোটা বা পনীয়া খাব বিচাৰে সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে। যদি পনীয়া খাই ভাল পায় বেছি পানী দিব, আৰু যদি গোটা খাই ভাল পায় তেন্তে এনেদৰে 2 বাটিমান পানী দিলেই হৈ যাব। আৰু গেছৰ ফ্লেমটো তেতিয়া হাই ৰাখিব পানী দিয়াৰ সময়ত। কেৰাহীৰ পানীখিনি উতলিবলৈ লোৱাৰ সময়ত কোপ্তাকেইটা দি দিছোঁ, আৰু যেতিয়া শুহিছে পানীখিনি তাৰপিছত মই নমাই বাদামৰ গুড়ি ছটিয়াই এনেদৰে পৰিৱেশন কৰিছোঁ। আপোনালোকে বনাই চাব, যদি খাই ভাল পায় তেনেহ'লে মোক কমেণ্ট কৰি জনাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। যদি ভাল লাগিছে তেন্তে লাইক কৰিব। ধন্যবাদ।